নমস্কাৰ বন্ধুসকল, আপোনাৰ শিক্ষণ পইণ্ট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত অসমৰ ইতিহাসৰ ওপৰত কিছুমান সিলেক্টেড আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ লৈ আহিছোঁ। অসমত হ'বলগীয়া গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কমন এক্সামবোৰৰ বাবে এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। তেন্তে আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ইংৰাজসকলে প্ৰথমে অসমৰ কোনখন জিলা অধিকাৰ কৰিছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মানে ইংৰাজসকলে প্ৰথমে অসমৰ শ্ৰীহট্ট জিলাখন অধিকাৰ কৰিছিলে। ঠিক আছে, নেক্সট। আজিৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে স্বৰ্গদেউ জয়ধ্বজ সিংহক কি নামেৰে জনা গৈছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মানে স্বৰ্গদেউ জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলিও জনা গৈছিল বা ভগনীয়া ৰজা বুলি কোৱা হৈছিল। নেক্সট। এইবাৰ কুৱেশ্যন হৈছে আহোম ৰজাৰ দিনৰ প্ৰথম বৰফুকন কোন আছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মানে লাংগি পানীখিয়াই আছিলে আহোম ৰজাৰ দিনৰ প্ৰথম বৰফুকন। ঠিক আছে, নেক্সট। আজিৰ 4 নম্বৰ কুৱেশ্যনটো হৈছে কনচেং বৰপাত্ৰ গোহাঁই কোন আছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মানে কনচেং বৰপাত্ৰ গোহাঁই আছিলে আহোমৰ প্ৰথমজন বৰপাত্ৰ গোহাঁই। নেক্সট। আজিৰ 5 নম্বৰ কুৱেশ্যনটো হৈছে বদন বৰফুকন কাৰ দেউতাক আছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মানে বদন বৰফুকন আছিলে পিয়লি ফুকনৰ দেউতাক। নেক্সট। 6 নম্বৰ কুৱেশ্যনটো হৈছে ল'ৰা ৰজাৰ আহোম নাম কি আছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মানে ল'ৰা ৰজাৰ আহোম নাম আছিলে চুলি কফা। ঠিক আছে, নেক্সট। আজিৰ 7 নম্বৰ কুৱেশ্যনটো হৈছে লালুকখোলা বৰফুকনক কোনে হত্যা কৰিছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মানে ভটাই ডেকাই লালুকখোলা বৰফুকনক হত্যা কৰিছিল। বন্ধুসকল, ভটাই ডেকাই কোন আছিল জানেনে? ভটাই ডেকাই আছিলে লালুকখোলা বৰফুকনৰ গাৰখীয়া, মানে বডিগাৰ্ড। আৰু এইজন ভটাই ডেকাই 1680 খ্ৰীষ্টাব্দত লালুকখোলা বৰফুকনক হত্যা কৰিছিলে। ঠিক আছে, নেক্সট। আজিৰ 8 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া ভাষাত প্ৰথম বুৰঞ্জী লিখোৱা আহোম ৰজাজনৰ নাম কি আছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মানে স্বৰ্গদেউ স্বৰ্গনাৰায়ণে আছিল প্ৰথমজন আহোম ৰজা যিয়ে অসমীয়া ভাষাত প্ৰথম বুৰঞ্জী লিখাইছিলে। ঠিক আছে, নেক্সট। 9 নম্বৰ কুৱেশ্যনটো হৈছে মোৱামৰীয়াৰ প্ৰথম বিদ্ৰোহ কেতিয়া হৈছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মানে ইংৰাজী 1769 চনত মোৱামৰীয়াৰ প্ৰথম বিদ্ৰোহ হৈছিলে। নেক্সট। আজিৰ 10 নম্বৰ কুৱেশ্যনটো হৈছে লালুকখোলা বৰফুকন কোন ৰজাৰ মন্ত্ৰী আছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মানে ল'ৰা ৰজা বা চুলি কফাৰ মন্ত্ৰী আছিলে লালুকখোলা বৰফুকন। ঠিক আছে, নেক্সট। আজিৰ 11 নম্বৰ কুৱেশ্যনটো হৈছে ৰজা চুকাম্ফাক কি নামেৰে জনা গৈছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মানে ৰজা বা স্বৰ্গদেউ চুকাম্ফাক খোৰা ৰজা নামেৰে জনা গৈছিল। নেক্সট। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰিব, কিয়নো আপোনালোকৰ এটা লাইকে মোক এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে। আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। এইবাৰৰ কুৱেশ্যন হৈছে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ জীয়ৰীৰ নাম কি আছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মানে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ জীয়ৰীৰ নাম আছিলে ৰমণী গাভৰু। ঠিক আছে, নেক্সট। 13 নম্বৰ কুৱেশ্যনটো হৈছে মন্ত্ৰী ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী কোন আছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মানে মূলা গাভৰু আছিলে মন্ত্ৰী ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী। নেক্সট। আজিৰ 14 নম্বৰ কুৱেশ্যনটো হৈছে ৰজা চুতানফাক কি নামেৰে জনা গৈছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মানে ৰজা চুতানফাক নৰিয়া ৰজা নামেৰেও
জনা গৈছিল ঠিক আছে নেক্সট বন্ধুসকল ইয়াৰ আগতেও মই অসম বুৰঞ্জী বা ইতিহাসৰ ওপৰত দুটা ভিডিঅ' বনাইছোঁ আপোনালোকে চাই ল'ব আপোনালোকৰ কামত আহিব এইবাৰৰ কোৱেশ্চন হৈছে দন্দুৱা বিদ্ৰোহ কাৰ ৰাজত্বকালত হৈছিল ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্বকালত দন্দুৱা বিদ্ৰোহ হৈছিল বন্ধুসকল আৰু এই বিদ্ৰোহ হৈছিলে 1795 খ্ৰীষ্টাব্দত চনটো আপোনালোকে মনত ৰাখিব কেতিয়াবা দন্দুৱা বিদ্ৰোহ কেতিয়া হৈছিল বুলি এক্সামত পাব পাৰে ঠিক আছে নেক্সট আজিৰ 16 নম্বৰ কোৱেশ্চনটো হৈছে অসম বুৰঞ্জীত গড়গয়া ৰজা বুলি কাক কোৱা হয় ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি মানে স্বৰ্গদেউ শুক্লেনমুঙক গড়গয়া ৰজা বুলি কোৱা হৈছিল নেক্সট এইবাৰৰ কোৱেশ্চন হৈছে কোন আহোম ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে স্বৰ্গদেউ প্ৰতাপ সিংহই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয় আপোনালোকে মনত ৰাখিব ঠিক আছে নেক্সট আজিৰ 18 নম্বৰ কোৱেশ্চনটো হৈছে আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মানে আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন আছিলে স্বৰ্গদেউ ৰুদ্ৰ সিংহ এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয় আপোনালোকে মনত ৰাখিব ঠিক আছে নেক্সট 19 নম্বৰ কোৱেশ্চনটো হৈছে কামৰূপৰ ৰজা নৰকাসুৰৰ পুতেকৰ নাম কি আছিল ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি মানে ভগদত্ত আছিলে কামৰূপৰ ৰজা নৰকাসুৰৰ পুতেক নেক্সট আজিৰ 20 নম্বৰ কোৱেশ্চনটো হৈছে আহোমসকলৰ শেষ ৰজাজন কোন আছিল ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি মানে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ আছিল আহোমসকলৰ শেষ ৰজা ঠিক আছে নেক্সট এইবাৰৰ কোৱেশ্চন হৈছে অসমৰ মাটি পোনপ্ৰথমে কোনে জৰীপ কৰাইছিল ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মানে স্বৰ্গদেউ গদাধৰ সিংহই পোনপ্ৰথমে অসমৰ মাটিৰ জৰীপ কৰাইছিলে নেক্সট আজিৰ 22 নম্বৰ কোৱেশ্চনটো হৈছে প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজন কোন আছিল ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মানে মহিৰংগ দানৱ আছিলে প্ৰাগজ্যোতিষৰ প্ৰথমজন ৰজা ঠিক আছে নেক্সট আজিৰ অন্তিমটো কোৱেশ্চন হৈছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মানে ৰঘুদেৱে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰিছিল বন্ধুসকল ৰঘুদেৱ কোন আছিল জানেনে ৰঘুদেৱ আছিলে মহাৰাজ নৰনাৰায়ণৰ ভতিজাক ঠিক আছে বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ